नमस्कार बंधुসকল আজি আমি মাশৰুমৰ বিভিন্ন কথা আজি আমি জানিবলৈ পাম। মই আজি আহিছো আমাৰ গাঁৱত চেনিমাৰী গাঁও। এয়া আমাৰ সৰিয়হ খেতি। এই সৰিয়হ খেতিৰ মাজতেই আজি আমি কথা পাতিম বুলি আজি ভাবিছো। গতিকে বন্ধুসকল মাশৰুমক এতিয়া যেটো সিজন চলি আছে, লাষ্ট সিজন চলি আছে, উইন্টাৰ সিজন। এই উইন্টাৰ সিজন অলপ পিছুৱাব এইবাৰ। কমেও এবাৰ এপ্ৰিল মে মাহলৈকে আমি খেতি কৰিব পাৰিম। গতিকে বন্ধুসকল এতিয়া যদি আপোনালোকে খেতি আৰম্ভ কৰে তেতিয়াহ'লে আৰু 3 মাহলৈকে আপোনাৰ বেডবোৰত মাশৰুম দি থাকিব। গতিকে বন্ধুসকল এয়া লাষ্ট টাইম যেটো আমি উইন্টাৰৰ খেতি কৰিম। আকৌ আমি আৰম্ভ কৰিম সামাৰ সিজন। সামাৰ সিজনত বহুত ধৰণৰ খেতি হ'ব, যেনেকৈ পেডি ষ্ট্ৰ। আপুনি যদি এতিয়াই নাৰা কাটি ৰাখিব পাৰে, পথাৰৰ যেটো নাৰা, এই নৰাবোৰ দেখিছে ন, এয়া যেটো নৰা দেখিছে, এই নৰাবোৰ আপুনি কাটি ৰাখক। কাটি ৰাখিলে আপুনি পেডি ষ্ট্ৰ খেতি কৰিব পাৰিব। পেডি ষ্ট্ৰ খেতিত নৰাবোৰ তিয়াই থৈ 24 ঘণ্টা তিয়াই তাৰপিছত উঠাই পানীটো যাব দি, যেতিয়া পানীটো অলপ শুকাই যাব তেতিয়া আমি ষ্টেপ বাই ষ্টেপ এই পেডি ষ্ট্ৰ খেতিটো আমি কৰিব পাৰিম। তাৰ বাবে বীজ আমাৰ ইয়াতে পাই যাব আৰু পেডি ষ্ট্ৰ ট্ৰেইনিংটো আপোনালোকে আমাৰ এই ভিডিঅ'ৰ যোগেদি পাব। গতিকে বন্ধুসকল আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব বিভিন্ন কথাবোৰ গম পাবৰ কাৰণে। এতিয়া বিভিন্ন জাত চলি আছে উইন্টাৰৰো। এতিয়া লাষ্ট টাইম আপোনালোকে সাজৰ কাজু খেতি কৰিব পাৰে, কাৰণ এতিয়া বহুত প্ৰচুৰ ঠাণ্ডা, 17-18 ডিগ্ৰী আছে। গতিকে আপুনি সাজৰ কাজু কৰিব পাৰে। লগতে আপোনাৰ অষ্ট্ৰিয়েটাছ কৰিব পাৰে। অষ্ট্ৰিয়েটাছৰ এটা গুণ আছে যে অষ্ট্ৰিয়েটাছ খেতিটো আপোনাৰ বহুতেই ভাল, কাৰণ ই পানী ধৰি ৰাখিব পাৰে, তাৰ ৱেট মেইনটেইন কৰে আৰু অলপ মাশৰুমতে হেভি ৱেট হয়। গতিকে খেতিয়ক বন্ধুসকলে অষ্ট্ৰিয়েটাছৰ জাতটোহে আপোনালোকে খেতি কৰিব পাৰে, যেটো ডাৰ্ক ব্ৰাউন কালাৰ হয় আৰু গ্ৰে কালাৰো হয়। গতিকে এইটো খেতি আপোনালোকৰ বাবে খুব সুবিধাজনক হ'ব। বন্ধুসকল এতিয়া নৰা কাটি থ'লে আমি পেডি ষ্ট্ৰ খেতি কৰিব পাৰিম। আৰু লগতে যদি আপোনালোকৰ এতিয়াই খেৰ কিনি থয় তেতিয়াহ'লে গোটেই ছিজনটো আপুনি মাশৰুম খেতি কৰিব পাৰে, কাৰণ কি মিল্কি মাশৰুমৰ খেতিও আৰম্ভ হ'বলগীয়া আছে। এতিয়া কেইদিন পিছতে আপুনি এপ্ৰিল মাহৰ পৰা বা মে মাহৰ পৰা আপোনালোকে মিল্কি মাশৰুমৰ খেতি কৰিব পাৰিব। গতিকে বন্ধুসকল মিল্কি মাশৰুমৰ বীজ আমি আপোনালোকক যোগান ধৰিব পাৰিম। তাৰ কাৰণে আপোনালোকে আমাক হোৱাটছআপ কৰিব। মোৰ হোৱাটছআপ নম্বৰটো এই স্ক্ৰীনত দিয়া আছে, 8399831853। আপুনি যিকোনো ঠাইতে নাথাকক, আমি আপোনালৈ মাশৰুমৰ বীজ যোগান ধৰিব পাৰিম। কাৰণ কি আমি আপোনালোকে অনলাইন পে'মেণ্ট কৰিব, তাৰ সলনি আমি আপোনালোকক ট্ৰান্সপৰ্টৰ যোগে বা কুৰিয়াৰ যোগে আমি মাশৰুমৰ স্পনটো আপোনালোকে যোগান ধৰিম। গতিকে বন্ধুসকল আপোনালোকে যদি মাশৰুম বেচিবলৈ অসুবিধা পায় তেতিয়াহ'লে মাশৰুম ড্ৰাই কৰিব পাৰে, কাৰণ কি গৰমৰ দিনত প্ৰচুৰ পৰিমাণে ড্ৰাই মাশৰুমৰ চেল হয়। আমি কলিকতাৰ পৰা আনিবলগীয়া হয় মাশৰুমৰ যেটো ড্ৰাই মাশৰুম। গতিকে আপোনালোকে যদি ইয়াতেই প্ৰডাকশ্যনটো বেছিকৈ কৰি যদি ড্ৰাই কৰিব পাৰে তেতিয়াহ'লে আমি আপোনালোকৰ পৰাই ড্ৰাই মাশৰুম ল'ব পাৰিম। কিন্তু আমাৰ ৰেটটো অলপ হোলচেল ৰেট, কাৰণ কি আমিও বেলেগক হোলচেলত দিব লাগে। গতিকে আমি 500 টকাৰ পৰা 600 টকাৰ ভিতৰত আমি কোৱালিটি মেইনটেইন কৰি, যিবিলাকৰ ভাল কোৱালিটি মেইনটেইন কৰে সিহঁতক 600 টকা, তাৰপিছত ছেকেণ্ড কোৱালিটিটো আমি 500 টকা, এনেকৈ আমি ফাৰ্মাৰবিলাকৰ পৰা কিনি লওঁ। গতিকে বন্ধুসকল আপোনালোকে এই ফেচিলিটিবিলাক আমাৰ ইয়াত পাব। স্পনৰ ফেচিলিটি, ড্ৰাই মাশৰুমো আপোনালোকে আমাক বেচিবও পাৰে। গতিকে বন্ধুসকল বিভিন্ন ধৰণৰ ট্ৰেইনিং আমাৰ ইয়াৰ পৰা, আমাৰ এই চেনেলটোৰ দ্বাৰা, বেংক ছাতি ইউটিউব চেনেলৰ দ্বাৰা আপোনালোকক প্ৰভাইড কৰা হয়। তাৰ ভিতৰত আপোনালোকে যদি আমাৰ মাশৰুমৰ কিতাপো বিচাৰে তেতিয়াহ'লে আমি কিতাপো আপোনালোকক যোগান ধৰিব পাৰিম। অসমীয়া কিতাপ আপোনালোকে এটা পে'মেণ্ট কৰিলে আমি অসমীয়া কিতাপ কুৰিয়াৰ যোগে আপোনাৰ ঘৰলৈ আমি পঠিয়াই দিব পাৰিম। গতিকে বন্ধুসকল আপোনালোকে নিশ্চয় কমেণ্ট কৰিব, হোৱাটছআপ কৰিব বিভিন্ন ধৰণৰ সুবিধাবিলাক পাবৰ কাৰণে। গতিকে বন্ধুসকল আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ এই চেনেলটো চাবৰ বাবে আৰু আপোনালোকৰ বহুমূলীয়া সময় ইয়াত দিয়াৰ বাবে। ধন্যবাদ, নমস্কাৰ।